You deserve to be my wife. 1, 2, 3, come on! নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ পিছত এটা ভিডিঅ' দি আছো। তেনেকা মানে মোৰ অলপ গা বেয়া হৈ গৈছিলে, সেইকাৰণে দিব পৰা নাছিলো। আৰু যিকেইটা মানে ৰিভিউ দিব আছিলে ব্ৰীথ বা দা ওল্ড গাৰ্ড, সেইবিলাকক মই দিব নোৱাৰিলো কাৰণ মোৰ গাটো বেয়া হোৱাৰ কাৰণে মই ভিডিঅ' দিব নোৱাৰিলো। কিন্তু ফাইনেলি এটা মই ট্ৰেইলাৰ চালো, সেই ট্ৰেইলাৰৰ বিষয়ে আজি ৰিভিউ কৰিম। সেই ট্ৰেইলাৰটো হৈছে ইয়াৰা, যিটো মানে G5ত আহি আছে। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো। তো ট্ৰেইলাৰত দেখুৱা মতে আপোনালোক জনাই দিব বিচাৰিছো যে তাত এটা বহুত ধুনীয়াকে এটা সাসপেন্স আছে। সাসপেন্সটো মানে আমাৰ কেনি দা, যি নেকি আমাৰ অসমৰ ইণ্ডাষ্ট্ৰিৰ এটা মাৰ্শাল আৰ্ট, যি নেকি মানে নিজৰ একশনৰ বিষয়ে মানে পৰিচয়, সেইজন ব্যক্তিক মই সেই ট্ৰেইলাৰত চাই মোক বহুত ভাল লাগিলে আৰু আশা কৰিছো এই মুভিটো চাইও ভাল লাগিব বুলি। তাৰ মাজত এই ট্ৰেইলাৰত আছে আপোনালোকৰ বিদ্যুৎ চাম্বাল, অমিত ছেঠ, শ্ৰুতি হাছান আৰু আছে বহুত ধৰণৰ এক্টৰ কেইটা আছে। কিন্তু ফাইনেলি এটা অমিত ছেঠ, এটা এগ্ৰেছন এক্টৰ, তাৰ এক্টিং চাই মোক বহুত ভাল লাগে। তেওঁক মানে মই কেতিয়া যে মুভিটো চাব পাম মই সেইটোকে আশা কৰি আছো। আৰু অমিত এই কি কয় কেনিদা আৰু এই বিদ্যুৎ জাম্বাল, যিটো মাৰ্শাল আৰ্টস এক্সপাৰ্ট, এই দুজন মানে কেনেকা ধৰণে একশন কৰিব বা কেনেকা ধৰণে এক্টিং কৰিব মই চাবলৈ বহুত এক্সাইটেড হৈ আছো। আপোনালোকে ট্ৰেইলাৰ চাইছে নাই? যদি নাই চোৱা G5 অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এই ট্ৰেইলাৰটো চাব পাৰে বা ইউটিউবত এভেইলেবল আছে, আপুনি ইউটিউবত চাব পাৰিব সেই ট্ৰেইলাৰটো। মানে ফাইনেলি এটা মানে ধুনীয়া মুভি এটা আহি আছে। আৰু যিহেতুকে আমাৰ অসমৰ এটা এক্টৰ আছে, সেইটো চাই মোক বহুত ভাল লাগিলে। আমাৰ অসমৰ এক্টৰ এটা মই বলিউডত দেখি পাই মোক বহুত সুখী বা মই বহুত মানে হেপী আছো। মই আপোনালোকক মানে পৰিচয় কৰিব নোৱাৰো বা এক্সপ্লেইন কৰিব নোৱাৰো যে মই কিমান সুখী আছো সেই ট্ৰেইলাৰটো চাই, আমাৰ কেনিদাক চাই। তাক মানে এনেকুৱা এটা স্ক্ৰীনত দেখা হোৱা নাই, মানে বেছিকে ট্ৰেইলাৰত দেখুওৱা হোৱা নাই, কিন্তু মুভিটোতো দেখিবলৈ পাম সেইটো আশা আছে। মুভিটো এতিয়া আপোনাৰ ৰিলিজ দিব এই বেছি দিন নাই আৰু কেইদিনতে ৰিলিজ দিব, 22 জুলাইত নে কিমান কেতিয়া ৰিলিজ দিব ট্ৰেইলাৰ এই মুভিটো। আৰু মুভিটো দেখুওৱা মতে এটা গেং থাকে, গেংষ্টাৰ, আৰু সেই গেংষ্টাৰ মানে তেওঁলোকে কি কৰে, কেনেকা ধৰণে মানে গেংষ্টাৰ হয় বা তেওঁলোকৰ জীৱনৰ উদ্দেশ্যটো কি, সিহঁতে কি কৰিব বিচাৰে বা নিজৰ মানে ফ্ৰেণ্ডহঁতক কেনেকুৱা বচাব, সেইবিলাক টপিকত এই মুভিটো আহিছে। আৰু বলিউডৰ গাঁৰ ফাটাই দিব এই মুভিটো দেখাৰ পিছত। মানে এতিয়া ইমানে কথা ক'ব বিচাৰিছো যে নেপোটিজমক এৰি আপোনালোকে এনেকা ধৰণৰ এক্টৰ কেইটাক যদি আপোনালোকে সাপোৰ্ট কৰে, তেওঁলোকে বহুত আগত যাব আৰু আমিও হেপী হৈ যাম। মই এইটোৱে ক'ব, এই টপিকটোৱে মই ক'ব বিচাৰিছো। চাওক এতিয়া বিদ্যুৎ জাম্বাল, তাৰপিছত আমাৰ কেনি বসুমতাৰী, অমিত ছেঠ, মাষ্টাৰ পিচ এক্টৰ কেইটা। আৰু ফাইনেলি সিহঁতে চবেই মিলি এটা মুভিত যেতিয়া আহিছে, তো তেওঁলোকক সাপোৰ্ট কৰাটো আমাৰ কৰ্তব্য আৰু আমি সঁচাকে কৰিম। মইতো কৰিম, আপোনালোককো মই অনুৰোধ জনাইছো যে প্লিজ এইহঁতক সাপোৰ্ট কৰক, ইহঁতক ওপৰত উঠাওক, যে আপোনালোকেও মানে সুখী হ'ব যে আমি কিবা এটা কৰি দেখালো বুলি। সেইটোৱে ক'ব বিচাৰিছো বন্ধুসকল। ট্ৰেইলাৰটো চাই মোক বহুত ভাল লাগিলে। মুভিটোও সকলোৱে চাব, ময়ো মুভিটো চাম। মুভিটো চোৱাৰ পিছত মই আপোনালোকৰ মাজত ৰিভিউ কৰি আনিম আকৌ এবাৰ। মুভিটোৰ বিষয়ে মই ইমান এটা এক্সপ্লেইন কৰিব নাযাওঁ ট্ৰেইলাৰৰ বিষয়ে, আপোনালোকে ট্ৰেইলাৰটো চাই নিজে গম পাই যাব মুভিটো কেনেকা আছে বুলি। আৰু আশা আছে যে মুভিটোও ভাল হ'ব, ট্ৰেইলাৰটোতো ভাল লাগিলে চাই। আৰু কেনিদাক চাবলৈ মই স্ক্ৰীনত বহুত মানে স্ক্ৰীন মানে মোবাইলতে চাম, এইটো একচুৱেলি সঁচা কথা। এইটো যদি আমাৰ থিয়েটাৰৰ ৰিলিজ দি থাকিলে মুভিটো বহুত ভাল লাগিলে হয়। প্ৰায় মানে নজনা ব্যক্তিও এতিয়া ধৰক থিয়েটাৰত মুভি চাবলৈ যায়, তেতিয়া সি চালে হয় যে নাই আমাৰ কেনিদা আছে, মুভিটোত চাই ভাল লাগিব বুলি পোষ্টাৰত বা অন্য কিতাপ। কিন্তু তেনেকা নাই, এতিয়া OTT প্লেটফৰ্মতে ৰিলিজ দিছে, যেতিয়া আমি মোবাইলতে চাব লাগিব। যাৰ নেকি ধৰক ডাঙৰ স্ক্ৰীন টিভি আছে, তেওঁতে টিভিটো কানেক্ট কৰি চাব পাৰে। মোৰতো তেনেকা নাই, মই মোবাইলতে চাম মুভিটো চোৱাৰ পিছত আপোনালোকৰ মাজত ৰিভিউ বনাই আনিম। প্লিজ সাপোৰ্ট কৰক এইবিলাকক। আৰু নেপোটিজমত গাঁৰ মাৰক, বলিউডৰ নেপোটিজমৰ যিটো ষ্টাৰ কিট আছে সিহঁতক গাঁৰ মাৰক। এই ষ্টাৰ বিলাকক সাপোৰ্ট কৰক, সিহঁতক আগবঢ়াক। আপোনালোকৰ ভাল হ'ব, আপোনালোকৰ মনত সুখী পাব। ময়ো ভাবো যে এইবিলাকক এক্টৰক সাপোৰ্ট কৰক বুলি। ইমানে ক'লো বন্ধুসকল। ভিডিঅ'ত যদি কিবা ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। আৰু প্লিজ চেনেলটোক সাবস্ক্ৰাইব কৰি ল'ব। এনেকা ধৰণৰ ভিডিঅ'ত মানে মই ইউটিউব চেনেলত আনি থাকো আৰু যিকোনো মুভিৰ বা যিকোনো ট্ৰেইলাৰ বা যিকোনো ৱেব ছিৰিজৰ ৰিভিউ কৰি আপোনালোকৰ মাজত আনো। প্লিজ এই চেনেলটোক সাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ বন্ধুসকল, বাই।